हेलो बंधु बान्धवी सकले এই মুহূর্তে দিবলৈ ওলাইছো অসমবাসীৰ বাবে এটা ভাল খবৰ। সো আপুনি যদি 2023 টয়লেটৰ ভাৱে আবেদন কৰিছে সেই সকলৰ নাম 2023 লিষ্টত প্ৰকাশ পাইছে। আপোনাৰ নামখন আছে না নাই আপুনি সেইখন কেনেকৈ চেক কৰিব? আপোনাৰ নামখন যদি এইখন লিষ্টত থাকে তেতিয়া হলে ডাইৰেক্টলি আপোনাৰ একাউণ্টত 12000 কোটি টকা সোমাব। আৰু এইখন লিষ্ট কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। আৰু ইয়াৰ মাজতে সৰু এটা ৰিকুৱেষ্ট, এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব। সো ইয়াৰ পিছত আপুনি কি কৰিব, আপোনাৰ মোবাইলত থকা বা ডেস্কটপত থকা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছত আপুনি এপতে টাইপ কৰিব ই-গ্ৰাম সহজ। লিখাৰ পিছত আপুনি কি কৰিব, এটা সার্চ কৰি দিব। সার্চ কৰি দিয়াৰ পিছত আপুনি ইয়াতে দেখা পাব ফাৰ্ষ্টত যেটো লিংক আহিছে, আপুনি কি কৰিব এইটো লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে দেখা পাব আৰু এটা এনেকুৱাকৈ নতুনকৈ এটা পেজ ওপেন হৈ যাব। পেজটো ওপেন হৈ যোৱাৰ পিছত আপুনি কি কৰিব, ইয়াৰ পৰা 3 লাইন দেখা পাই আছে, ইয়াৰ পৰা আপুনি কি কৰিব 3 লাইন ক্লিক কৰি আপুনি কি কৰিব ডেস্কটপ সাইটটো কৰি ল'ব। ডেস্কটপ সাইটটো কৰি লোৱাৰ পিছত আপুনি কি কৰিব, অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত আপুনি একদম লাষ্টত আহিব। লাষ্টত আহি কিনে আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আৰু অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত আপুনি ইয়াতে দেখা পাইছে 2 নম্বৰ যেটো অপচন আছে বেনিফিচিয়াৰী ডাটা, আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে দেখা পাব আৰু এটা এনেকুৱাকৈ নতুনকৈ এটা পেজ ওপেন হৈ যাব। পেজটো ওপেন হৈ যোৱাৰ পিছত আপুনি ইয়াতে দেখা পাইছে ফাইনাল ইয়াৰ, ইয়াতে আপুনি ফাইনাল ইয়াৰ ক্লিক কৰি আপুনি 2022 যেটো এটো সিলেক্ট কৰি দিব। সিলেক্ট কৰি দিয়াৰ পিছত আপুনি ইয়াতে দেখা পাই আছে ইয়াতে সিলেক্ট, আপুনি কি কৰিব ইয়াতে সিলেক্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে তলফালে দেখা পাই আছে স্বচ্ছ ভাৰত, আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পিছত আপুনি কি কৰিব, অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত আপুনি ইয়াতে দেখা পাই আছে ভিলেজ, আপুনি কি কৰিব ইয়াতে ভিলেজত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপুনি ইয়াতে আকৌ দেখা পাব ইয়াতে এটা নতুনকৈ পেজ ওপেন হৈ যাব। পেজটো ওপেন হৈ যোৱাৰ পিছতে আপুনি আপোনাৰ ইয়াতে কি কৰিব লাগিব, আপোনাৰ ইয়াৰ পৰা স্টেটটো সিলেক্ট কৰি ল'ব। মই মোৰ স্টেটটো সিলেক্ট কৰি আছো, আপুনি কি কৰিব আপোনাৰ স্টেটটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। স্টেটটো সিলেক্ট কৰি লোৱাৰ পিছতে আপুনি ইয়াতে আকৌ দেখা পাব আপোনাৰ ইয়াৰ পৰা আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। মই মোৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লৈছো, আপুনি কি কৰিব আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। ইয়াৰ পিছতে আপোনাৰ কি কৰিব লাগিব, ইয়াৰ পিছতে আপোনাৰ যেটো ব্লক হয় ইয়াৰ পৰা আপুনি আপোনাৰ ব্লকটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। ব্লকটো সিলেক্ট কৰি লোৱাৰ পিছতে আপুনি দেখা পাব এটা আৰু এটা এনেকুৱাকৈ পেজ ওপেন হৈ যাব। পেজটো ওপেন হৈ যোৱাৰ পিছতে আপুনি কি কৰিব, ইয়াৰ পৰা আপোনাৰ ভিলেজটো সিলেক্ট কৰি ল'ব। ভিলেজটো সিলেক্ট কৰি লোৱাৰ পিছতে আপুনি অলপ সময় ওয়েট কৰিব। ওয়েট কৰাৰ পিছতে আপুনি ইয়াতে দেখা পাব আপোনাৰ ইয়াতে সম্পূৰ্ণ ইয়াতে আপোনাৰ যিখন টয়লেটৰ লিষ্ট আছে সেইখন লিষ্ট ইয়াতে ওপেন হৈ যাব। ওপেন হোৱাৰ পিছতে আপুনি কি কৰিব, এইখন লিষ্টত আপুনি আপোনাৰ নামখন বিচাৰি ওলাব। এইখন লিষ্টত যদি আপোনাৰ নাম না থাকে তেতিয়াহ'লে আপুনি নেক্সট দেখা পাই আছে, আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি আপুনি এইখন পেজত আপুনি চাব পাৰিব, এনেকুৱাকৈ আপুনি চাব পাৰিব। আৰু যদি আপুনি এইখন লিষ্ট যদি আপুনি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এইখন পিডিএফখন আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব। ডাউনলোড হৈ যোৱাৰ পিছতে আপুনি তাতেও ভালকৈ চাব পাৰিব। আজিৰ ভিডিঅ'টি আছিল ইমানলৈকে। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ সো মাচ।